নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি আমি এজন এনেকুৱা ব্যক্তিক চিনাকি কৰি দিম যিজন ব্যক্তি অসম, ভাৰত আৰু বাহিৰতো তেখেতৰ বহুত প্ৰদৰ্শন দেখাইছে। তো তেখেতক মই দেখাই দিম আজি তেখেতৰ ঘৰত আহিছোঁ। তেখেতৰ গোটেই কথাখিনি জানিম আজি, তেখেতৰ কিমান পৰিচয় কৰি ইমানখিনি পাইছে তেখেতক আমি চিনাকি কৰি দিছোঁ। এখেত অৱনীদেৱ শৰ্মা। নমস্কাৰ। তো খুৰা, আপোনাৰ খবৰ ভাল? আছোঁ দিয়া। তো ভালে আছে আপুনি? ভালে আছোঁ দিয়ক। আপোনাৰ এই যে পুতলা নাচৰ যাত্ৰাটো আপুনি কিমান চনত কৰিছিলে, মানে কিমান চনত ভাবিছিলে নেকি যে এনেকুৱা পুতলা নাচেই দি ধৰ গোটেই ৰাইজৰ আগত এনেকুৱা এটা পুতলা নাচ দেখাম, ভাবিছিলে নেকি আপুনি? এনেই আগতে ভাৱ আছিল। মই 1974 চনত নিজাববীয়াকৈ কৰিছোঁ। তাৰ আগতে তাৰমানে মই বেংগলৰ এটা দলত আছিলোঁ, আৰু সেই দলটোত সোমায়ে তাৰমানে মোৰ এটা ভাৱ আছিল যে এই বস্তুটো মই নিজৰ হাতত আনিব পাৰিলে, নিজৰ আয়ত্তত, অসমীয়া মাধ্যমত তেতিয়া তেওঁলোক বঙালীত আছিল। মোৰ তেতিয়াৰ পৰাই মানে আগ্ৰহটো আছিল যে মই বস্তুটো অসমীয়াত লৈ আহি অসমবাসীত মানে প্ৰচাৰ কৰাৰ কাৰণে এটা মোৰ মনত আগ্ৰহ আছিল। মোৰ জন্ম হ'ল 1956। আৰু আপুনি কিমানমান চনৰ পৰা ইয়াৰ লগত জড়িত হৈ আছে? জড়িত ধৰা মোৰ ক্লাছ 8ত পঢ়ি থকাৰ পৰাই ইমান সৰুৰ পৰাই মানে আপুনি ইয়াৰ লগত জড়িত আছে। আৰু আপোনাৰ এই টিমটোত কিমানজন মানে মানুহ আছে, না আপুনি গোটেইখিনি অকলে মেইনটেইন কৰে? 12জন থাকে। 12জন থাকে। বাকী আপোনাৰ যিটো ভইচ ওলায়, আপোনাৰ যিটো মানে এক্টিঙৰ যিটো ভইচ ওলায়, সেইটো আপুনিয়ে ওলায় নে আৰু বেলেগ আৰু আছে? ভইচটো মই উলিয়াই আছোঁ বৰ্তমানলৈ। মই একক কণ্ঠেৰে গোটেইখিনি কৰি আছোঁ। কিমানমান ভইচ ওলায় এনেই ধৰ এই যে পুতলা নাচৰ নাটকখনৰ যিকেইটা চৰিত্ৰ ইমান বয়সতো তেখেতে যাত্ৰা চলাই আছে। দক্ষিণ কামৰূপৰ এখেতে আছে একমাত্ৰ যিটো তেখেতে পুতলা নাচ প্ৰদৰ্শন কৰি আছে। তো ৰাইজৰ মন জয় কৰিছে বহুত। তো আমেৰিকা আৰু তাৰপিছত আমেৰিকা পৰ্যন্ত তেখেতে জয় কৰিছে, আৰু অসমৰ বিভিন্ন ঠাইত তেখেতে পুতলা নাচ প্ৰদৰ্শন কৰিছে। ইমান বয়সতো তেখেতে যাত্ৰা চলাই আছে। দক্ষিণ কামৰূপৰ এখেতে আছে একমাত্ৰ যিটো তেখেতে পুতলা নাচ প্ৰদৰ্শন কৰি আছে। তো ৰাইজৰ মন জয় কৰিছে বহুত। তো আমেৰিকা আৰু তাৰপিছত আমেৰিকা পৰ্যন্ত তেখেতে জয় কৰিছে, আৰু অসমৰ বিভিন্ন ঠাইত তেখেতে পুতলা নাচ প্ৰদৰ্শন কৰিছে। আপুনি ভাৰতবৰ্ষৰ কোন কোন ঠাইত এনে আপোনাৰ এই পুতলা নাচ প্ৰদৰ্শন কৰিছে? ভাৰতবৰ্ষৰ প্ৰতিখন ষ্টেটতে, বেংগলৰ পৰা হাৰিয়ানা, ৰাজস্থান, মানে প্ৰত্যেকখন প্ৰদেশতে যোৱা গৈছে। বিহাৰ, বেংগলৰ, গতিকে আপোনাক চৰকাৰৰ পৰা কিবা সাহায্য প্ৰদান কৰিছে নেকি এতিয়ালৈকে? মই এতিয়া পেঞ্চন, বৰ্তমান শিল্পী পেঞ্চন পাইছোঁ অসম চৰকাৰৰ পৰা, আৰু কিবা কিবি কথাও দিছে। আৰু আপোনাৰ পুতলা নাচৰ যাত্ৰা এতিয়াও চলি আছে নে নাই? যাত্ৰা চলি আছে। আৰু প্ৰগ্ৰেম ক'ৰবাত আপোনাৰ আছে? বৰ্তমান নাই, তাৰমানে এতিয়াই বাৰিষা চিজন আমি অফ কৰোঁ এতিয়া। আৰু পুতলা নাচ খুৰাই প্ৰদৰ্শনী দেখাই এইবিলাক বঁটা পাইছে, এইবিলাক বঁটা পাইছে। সেইফালেও আছে বহুত। আৰু তো এইখন খুৰাক পলাশবাৰী ৰাজচক্ৰ বিষয়াই দিছিল তেখেতক। তো এইখন কিমান চনত দিছিল খুৰা? 2016 চনত দিছিল, আগষ্ট মাহত দিছিল এইখন, 15 আগষ্টৰ দিনাখন। তো দেখি ভিডিঅ' ইমানলৈকে। তো যদি সেই ভিডিঅ'বোৰ ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব, আৰু আমাক অলপ আগুৱাই দিব। আৰু আমাৰ লগতে যিবোৰ খুৰাৰ কথা ক'লোঁ, খুৰাকো আপোনালোকে যদি বিচাৰে অলপ সহায় কৰক তেখেতৰ যাত্ৰা যাতে আগুৱাই যোৱাত কোনো অসুবিধা নহয়। তো বাছ সেইখিনিয়ে আৰু।